নমস্কাৰ দৰ্শকসকল নিউজ গাইড আসামেৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ যোগোৱা হৈছে খবৰটো খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এনা ধৰণৰ নিউজ খবৰসমূহ চাই থাকিবলৈ আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখা নাই নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব গতিকে আহকচোন আজি ভিডিঅটো আৰম্ভ কৰো নাসাই 4 দিনৰ পিছত পৃথিৱীত ধ্বংসৰ ইংগিত দিছে হয় দৰ্শকসকল আটাইতকৈ ডাঙৰ তাৰকাটোৱে আঘাত কৰিব পাৰে বিশ্বক এই কথা নাসাৰ দীৰ্ঘদিন ধৰি এইটোৱে কোৱা হৈছে যে গ্ৰহাণুৰ দ্বাৰাই পৃথিৱী বিধ্বস্ত হ'ব এষ্ট্ৰইড হৈছে গ্ৰহাণু যি মহাকাশৰ পৰা পৃথিৱীক প্ৰদক্ষিণ কৰে কোৱা হয় যে তথাপিও কেৱল এবাৰহে পৃথিৱীত এই গ্ৰহাণু আঘাত কৰিছিল এই কাৰণেই ডাইনাছৰবোৰ পৃথিৱীৰ পৰা ধ্বংস হৈছিল তেতিয়াৰ পৰাই বহুতো এষ্টেৰয়েড পৃথিৱীৰ ওচৰৰে কেইবাবাৰো পাৰ হৈ গৈছে কিন্তু বিশ্বাস কৰা হয় যে আন কোনো এষ্টেৰয়েডে এতিয়ালৈকে পৃথিৱীত আঘাত কৰা নাই এতিয়া 18 জানুৱাৰীত আটাইতকৈ ডাঙৰ গ্ৰহাণুটো পৃথিৱীৰ অতি ওচৰৰ পৰা পাৰ হ'ব এই গ্ৰহাণুটোৰ প্ৰস্থ 3551 ফুট বুলি কোৱা হয় বিশেষজ্ঞৰ মতে গ্ৰহাণুটো পৃথিৱীৰ পৰা প্ৰায় 1.2 মিলিয়ন মাইল দূৰত্ব অতিক্ৰম কৰিব যদি আপুনিও অনুভৱ কৰে যে ই সংখ্যা অনুসৰি বহুত বেছি যদি পৃথিৱীৰ পৰা আশংকা মূল্যায়ন কৰা হয় তেন্তে নাসাৰ মতে ই পৃথিৱীৰ বাবে এক ভাবুকি